চাটনি বনাম। এই চাটনিত কি দিম চাওকচোন। এয়া হৈছে বঙালী মেমেধু, বিলাতী ধনিয়া বুলি কয় বহুতে। তাৰ যিহেতু এইখিনি আমি হেৰি কৰিব নোৱাৰোঁ, হুল নিচিনা, গতিকে আমি চাটনি বনাবলৈকে কাটি আনিলোঁ। আৰু লগতে দিলোঁ এয়া মধুসোলেং, আৰু এইকেইজোপা হৈছে ঘৰৰ উঠি অহা লাই। লাই কেইটামান দিম তাত। এইখিনি হৈছে খাচেং টেঙা পাত। তাৰপিছত আহিব তাতে দিম আম দিম, আৰু এয়া প্লাম তাতে দিম বুলি লৈছোঁ। প্লাম গুটি গুচাই পেলাই লৈছোঁ, এটা দি দিম। আৰু জলকীয়া, এয়া নহৰু, আদা, এইখিনি গোটেইখিনি আমি মিক্সিত দি ধুনীয়াকৈ চাটনি বনাম। আপোনালোকেও তেনেদৰে বনাই খাই চাবচোন, বহুত ধুনীয়া লাগে। এয়া লৈছিলোঁ আম, পিছে আমটো পকিয়ে গৈছে, খাবলৈ বেয়া নালাগিব। এতিয়া ইয়াত নিমখ অকণ দি আমি মিক্সিত মাৰি দিম। ভাত বনাব লৈছোঁ। ভাতত দি দিম। আপোনালোকে তেনেকৈ যদি মানে কেতিয়াবা জহাৰ ভাত খাবলৈ বিচাৰে, তেতিয়াহ'লে এনেকুৱা জহা পাত মোৰ ঘৰতে পুলি আছে, বিচাৰিব, মই দিম। আৰু এয়া মই ভাতত লৈছোঁ, চাউলত এই জহা পাতটো দি দিম। একে ধুনীয়া পোলাও নিচিনা ভাতটো হ'ব, গোন্ধ বহুত ভাল লাগিব খাই। তেনেদৰে আপোনালোকৰ ঘৰত যদি আছে তেতিয়াহ'লে দি পেলাই খাবচোন। এয়া লৈছোঁ, আজি থুপথুপীয়া বনাম। এয়া আমাৰ আজি প্ৰিয়াংকীৰ মিষ্টাৰ আহিব। একে ধুনীয়াকৈ মাংস চাংস বনাইছে তাই নিজে। তাৰপিছত এয়া এইখন থুপথুপীয়া বনাম। লেচেৰা মাহ আলু ভাজি বনালে দেখুৱাম বাৰু। এয়া লৈছোঁ ৰঙালাও, পটল লৈছোঁ, এইটো তৰৈ, আৰু লগতে এয়া মান কচু, দুধ কচু বুলি কয়, বহুতে কয় দুধ কচু, আমি কওঁ মান কচু। আজি ধুনীয়াকৈ মাংস বনাইছে, তেওঁৰ মিষ্টাৰ আহিবৰ কাৰণে ধুনীয়াকৈ বনাই থৈছে। মাংসখিনি চাওকচোন। এয়া লেচেৰা মাহ আলু ভাজি। এয়া মই কি ধুনীয়াকৈ ফুল ঠন ধৰাওঁ। এনেকৈ ডাল ভাঙি মই ঠনাই, বিশেষকৈ বহুত ৰ'দত নথওঁ। বৰষুণ আহিলে বৰষুণলৈ উলিয়াই নিওঁ, আকৌ ৰ'দলৈ দি দিওঁ। এয়া বৰষুণ আহিলে বৰষুণলৈ দিওঁ, আৰু ভিতৰত আনি পেলাই ৰ'দ পৰে বুলি কাৰণ নতুনকৈ ৰোৱা পুলি লেৰেলি যায়, সেইকাৰণে মই ভিতৰত আনি ৰাখি দিওঁ। এনেধৰণে ঠন ধৰাই পিছত মই টাবলৈ দি দিওঁ। আৰু ফুল পুলি লাগিলে ক'ব, মই বিক্ৰী কৰিব পাৰিম। এনেকৈ এয়া এটা এটাকৈ গোটেইখিনি এনেকৈ ঠন ধৰাইছোঁ। নাৰ্জী ফুলো ধৰাইছোঁ, মই দেখাম বাৰু কেনেধৰণে নাৰ্জী ফুল ঠন ধৰাইছোঁ। এইটো ধৰাইছোঁ চিমেণ্টৰ টাবত, ঠন ধৰাইছোঁ, ৰুই দিছোঁ। এনেকৈ হ'ব ধুনীয়া।